সকলো ভালে আছে আজি একদম ব্লু জমাৰ ভিডিঅটো আৰম্ভ কৰি দিছো মানে মজাকে আইতে যাবলৈ ওলাইছো কলে যাবলৈ ওলাইছো কি কৰিবলৈ ওলাইছো আপোনালোকে শেষলৈকে চাই থাকিলে গম পাব ধুনীয়াকে আৰু এতিয়া মানে বিদায় দিও মানে গোটেই ব্লু জমৰ বাহিন্দা সকলক বাই 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 দে বাই 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 যাগে তহঁতে তই যা তই যা তোৰ মাতটো নুফুটা হৈছে দীপদা থাকক দেই ভাল লাগিলে আকৌ আহিম নেক্সট মানে আহিয়ে থকা হয় আমাৰ ইয়ালৈ আহিয়ে থাকিম বাই বাই বুলি দিয়াটো নহয়গে আৰু মানে বাই বাই নহয়গে আৰু আমাৰ হয় নাই এইবাৰ আৰু মানে আমাৰ কাম ভাগ কৰিলো দীপদা তাৰপিছত আকৌ আহিম আৰু ইয়ালৈ আৰু মানে থাকক দেই বাই বাই আৰু এতিয়া কি হৈ থাকে কাকো আগলৈ গৈ পেলাই দেখাই থাকিবা তোৰ মুখখন কোনে চুমা খালি কাকো কোনে চুমা খালে কোনে কৈছেনে নাই কোনে চুমা খালি ইয়াত বিয়াৰ আগত এইটো অৱস্থা কাকোৰ মই নথকা সময়ত তোক কোনে চুমা খাইছে এইবিলাক কাকো ক'ত পলাইছ আৰু এতিয়া গৈ আছো ঘৰৰ ফালে ডাইৰেক্ট মানে লখিমপুৰৰ ফালে গৈ আছো আৰু তাৰপিছত কি হয় দেখুৱাই থাকিম বাৰু আপোনালোকে এতিয়া অকণমান মানে ৰখি দিলোঁ এটা কাৰণে ছবিঘত গ'ল মানে বিশালৰ ফালে কিবা এটা ল'বলৈ আমি মানে সেইটো চাইডে নগ'লোগৈ আৰু মানে ইয়াতে বোলো আগতে আহি পেলাই ৰখি থাকিম কাৰণ মানে দুখন গাড়ী গাঁৱৰ হেৰি কি টাউনৰ ভিতৰত সোমাই যাওঁ আকৌ দুখন গাড়ী ভিৰৰ মাজেদি ওলাই আহোঁ তাতকৈ ভাল বোলো আমি আগতে আহি ৰখি থাকোঁ তহঁতে বোলো কিনি কৰি গুচি আৰু এতিয়া কালি যে আপোনালোকক মানে দেখাইছিলোঁ যে গিফ্ট দিছিলে দাদা এজনে মজাকৈ বিয়াৰ এডভান্স গিফ্ট পালোঁ মানে আৰু সেই গিফ্টটো বোলো আপোনালোকক দেখুৱাই দিওঁ ভাল লাগিব মানে ইমান ধুনীয়া লাগিছে ছবিকে বা ভিডিঅ'ত দেখুৱালে আপোনালোকক কিন্তু তেওঁ আপোনালোকে বহুতে প্ৰশ্ন কৰি আছে যে গিফ্টটো পালা হয় কিন্তু নেদেখুৱালে আমাক দেখুৱাম বুলি কৈ পেলাই পাহৰি থাকিলোঁ গাইজ কালি ৰাতি মানে আহিলোঁ ক'লোঁ ৰাতি হ'লে মানে টোপনি ধৰি যায় উৎপাতকৈ পাহৰি যাওঁ এইফালে আমাৰ গৰু চোৰ আমাৰ লগত আছে আৰু এইফালে আমাৰ কাকো আছে বাই মেছেজতে লাগি গ'ল আজিকালি পোৱালি এটা মেছেজ কৰি আছে পোৱালি নে ছোৱালী নহয় অ'কে আৰু এইটো গিফ্টটো কালি মানে আনবক্সিং কৰিলোঁ কিন্তু ছবিটোৰ ভিতৰত দেখিলে আপোনালোকে ভালকৈ ধৰিব পাৰিব এতিয়া আপোনালোকক দেখুৱাই দিওঁ ধুনীয়াকৈ একদম এয়া মানে কিটচেনৰ বস্তুবিলাক আছে এইবিলাক কেৰাহী চৌ এয়া দিছে আৰু এইফালে এইটো চাহ বনোৱা এখন টাৱা দিছে আৰু চাহ বনোৱা এটা আছে আৰু হেতা কিটচেনৰ অল বস্তু আছে মানে যি প্ৰয়োজন হৈ থাকে মানে এইকেইটা বস্তু থাকিলে মানে একো নালাগেগৈ আৰু বস্তু হেতাকেইখন দেখুৱাওঁ আপোনালোকে কিমান মৰম লগাইছে আপোনাৰ বহুত ধন্যবাদ দাদা যে যদি ভিডিঅ'টো চাই আছে আৰু ভিডিঅ'ত তাতো ধন্যবাদ দি আছে এতিয়া ভিডিঅ'টো দি দিছোঁ বহুত বেছি ধন্যবাদ বাপৰে ইমান দামী বস্তু এটা দিছেও একদম আৰু দেই বহুত বেছি ধন্যবাদ বুলি কৈ দিয়া ধন্যবাদ আৰু এতিয়া ছবিঘত অহালৈকে আমি বগীবিল দলঙতে ৰখিছোঁ অকণমান ৰখি পেলাই আপোনালোকে দেখা পাইছে মানে পুৰা নেচাৰ আৰু ধুনীয়া ফ্ৰেছ বতাহৰ মানে ফিল লৈছে আপোনালোকে দেখা পাইছে কাকটো পুৰা জাৰ গুটি উঠি শেষ আৰু এইফালে চুলি দাই কম হৈছে চুলিবোৰ এনেকৈ উই গ'লে সৰুৱে পায় ক্ৰিছ লাগে নিজকে আৰু এতিয়া ব্লু জমাৰ পৰা বহুত মানে জল্দি ওলাই আহিলোঁ সেইটো কাৰণে ভাত পানী খোৱা নহ'লে এতিয়া আহি আমি জানো এখন কি জেগা পালোহি ঠিক নাই এতিয়া ভাত খাবলৈ সোমাইছোঁ মজাকৈ আমাৰ এতিয়া পুৰা ৰাইজসকলে অৰ্ডাৰ দি আছে এইফালে ইয়াত মানে এইখন হোটেলত বহুত মজা বনাই খাই কৰি লওঁ আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ চাই আৰু এতিয়া আমাৰ খানা পিনা আহি গ'ল মানে চব পুৰা লোকেল মজা আৰু চবেই বহিছে এতিয়া খাই কৰি লওঁ ধুনীয়াকৈ আৰু বাই জিলিজনী বৰ ডাংকাটি বনালি যে তোৰ সৈতে একেই বনালি তই একদম বেলেগ মানুহ দেখিলে ইমান ভোকে থেংক ইউ সেইটো থেংক ইউ কোৱা কথা নেকি হে দণ্ডুই মানে তই কি হ'ল ভাতটো খাই লওঁ খোৱা ই নোৱাৰে নহ'লে দুৰ্বল হৈ গৈছে ল'ৰাটো খাই লওঁ A few moments later আৰু এতিয়া একদম মানুহে যেতিয়া ভাত পানী খাই শুবলৈ সেইটো সময়তে আমি আহি পাই গ'লোহি বাৰু ৰাতি সদায় ৰাতি পাইছেগৈ আপোনালোকে আমনি পাইছেগৈ বাৰু একো নাই আৰু অকণমান ঝেলক আৰু তাৰপিছত মানে কেইদিনমান পিছত ধুনীয়া ব্লগ দিবলৈ চেষ্টা কৰিম এতিয়া বাৰু ধুনীয়া দি আছোঁ আপোনালোকে চাই ভালেই পাইছে আৰু এতিয়া আহি পাই গ'লোহি অভিজ্ঞতাবোৰ আজি মানে ঘৰলৈ যোৱা কথা আছিলে ঘৰলৈ নগ'লোগৈ কাৰণ বহুত ৰাতি হৈ গ'ল এতিয়া সেইকাৰণে থাকি দি পেলাই আমি কাইলৈ যাম আমি কাকৈ আৰু ময়ে নহয় ইহঁতো যাব আমাৰ লগত একেবাৰে বিয়া হেৰি আছিল মানে নাযাওঁ বুলি কৈ আছিলে মইহে গম পাইছোঁ তই কি বুজি পাবি বিয়া চেঞ্জ হ'ব মানুহজনী চেঞ্জ হৈ গ'লি ঠাণ্ডা মণ্ডা হৈ গৈছে প্ৰথমতে তই বিয়া পাত মই অকল মস্তি কৰি তাৰপিছত মই পাতিম হ'ব টেনচন ল'ব নালাগে কাকোহে টেনচন ল'ব লাগে মই নাচিম তোৰ বিয়াত নাছিলো তই নালাগে নাচিবলৈ তই মোৰ বিয়াত নাচিবি কাৰণে তই উৎপাত কৰি আছ মইহে গম পাইছোঁ মোৰ বিয়া সেইকাৰণে মই নাচিব পৰা নাই মোৰ বিয়াত মই তই টেনচনত এটা হৈ থাকে মানুহৰ
আচলতে বিয়া কাৰ মোৰ বিয়া তোৰ বিয়া তই বুজি নাপাও আমাৰ কেইটা একেলগে বিয়া হ'ব তাৰ ইয়াৰ হেতাৰ বিয়া হ'ব কোনোবা কইনা এজনী আছে আৰু মানে আৰু মোৰে কাকুৰে লগৰ একেলগে বিয়াখন হ'লে ভাল লাগে তই বুজি নাপাবি এইবিলাক তই অকণ মনে মনে থাক আৰু এইফালে গছকি দিলো ন হ'ব আৰু এইফালে আমাৰ শংকৰ দা শংকৰ দা কেঁচা হাল চাল হে কিচেনৰ কাম পুৰা কৰিবলগীয়া আছে কিচেনৰ কাম কৰাই দিছে ন তোমাক ইমানো নাপাছত ধুবলে জানে তোকো আৰু এইফালে পুৰা কাকুৱে অকমান কথা চথা পাতি আছে আৰু তোৰ লগত কিবা কিবি সুখ দুখৰ কথা কি ক'বলৈ বিচাৰিছা সুখ দুখৰ কথাই কৈ আছে সুখ দুখৰ কথাই কৈ আছা মই চিন্তা কৰিছো ভাল এজন ভাল হয়নে নহয় কৈহে আছো মানুহক ভাল হবাগে নে পিছলে বুঢ়া হে হাম বুঢ়া বা ন সেইটো কোৱা নাছিলো মই এই দেখিছে ন লোকে বাচন চাচন ধুই দিছে তই ধুই দিবি জানো মোক বাচন চালা উৎপাতকে কৰিলো কি হ'ব ঠিক নাই আমাৰ ৰাণু মণ্ডলৰ গান এটা গাই দিওঁ গোৱা মাগৰু দেল আৰু এইফালে আমাৰ খুৰী ক'ত গ'ল খুৰা ভাত পানী খালে ধুনীয়াকে খুৰা হাঁহ মাংস খাই লোৱা যোৱা হাঁহ মাংস বনাই থৈছিলে নেকি আমাৰ কাৰণে তোমালোকৰ কাৰণে বনাই দিছো হাঁহ মাংস আৰু কোমোৰা কোমোৰা দি বনাইছে একদম তেনেহ'লে টেষ্ট কৰিমগে খুৰীয়ে বনাইছে চাগে মজাকে আৰু এইফালে এতিয়া খুৰী ওচৰলৈ আহিলো খুৰী মানে চৰ্দি লাগি আছে একদম গা চা একদম মানে দুৰ্বল হৈ গৈছে এতিয়া কি হৈছে ঠাণ্ডা নামিছে ন ঠাণ্ডা যিমানে নামিছে তিমানে মানুহৰ হৈছে আমাৰ কাকুৰো মানে চৰ্দি হৈ আছে আকৌ ছভিকৰো হ'ল ৰজৰো হ'ল চবৰে হৈ আছে এতিয়া মানে কি ক'ম আৰু এতিয়া খুৰীৰো এইফালে গা বেয়া শুই আছে একদম মাত চাত ভাঙি গৈছে খোৱা সেইকাৰণে আজি মানে খুৰীয়ে চট দিব নোৱাৰিব তেনেকৈ এনেকৈ ইমান উৎপাত কৰি থকা মানুহজনী আজি বেমাৰত পৰি আছে শুই থাক ভাল হৈ লওক তাৰপিছত কথা পাতিম ন পুৰা দিব আৰু একদম তামোল খোৱা নাই তামোলখন ভৰাই থৈছো হ'লেও পোৱা নাই হ'ব শুই থাকক আৰু এইফালে আপোনালোকক দেখুৱাব লৈছো এটা ফেমাছ ল'ৰা যোনটো ল'ৰা মোৰ ভিডিঅ'ত মানে এইকেইদিন নায়ে বুলি ক'ব লাগিব সেই ল'ৰাটোক এতিয়া দেখুৱাবলৈ লৈছে তেনেহ'লে 1 2 3 ভালনে খবৰ খাতি ভালেই শুনা চবকে বিয়াক মাতিলো তোৰ বেলেগ চবকে বিয়াক মাতিলো কিন্তু আমি কি ভুল কৰিলো আমাক মতা নাই যে কিয় নাই মাতা কেতিয়া মাতিলা বাৰু কিয় ভিডিঅ' এনেকৈ কৈছে কিয় নাই মতা ইয়াক বিয়াতো মাতিছো ৰিচিপশ্যনতো মাতিছো হালদি ৰসমতো মাতিছো মেহেন্দি ৰসমতো কি মেহেন্দি মই কি তুমিও কিবা মই কি লগতে আৰু তোক কিহত মাতিব লাগে মই আৰু চোৱাচি দেখিবলা সেইটো বাকী থাকিলে সেইটো মই মাতিব নালাগে না সেইটো তুমি নিজে গৈ কৰিব লাগে নিজে গৈ কেনেকা কৰিবা বাঘে চেলে গাত আৰু কি মানে আৰু তই কি কম আৰু তোক তোমাৰ বিয়াৰ পিছত দাদা বিয়াৰ পিছত তই তাহালিবি নেকি ছোৱালী গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডটো ই যেনেকে কৈছে শুনা ই কি কেনেকে কৈছে জানে নাই তোমাৰ বিয়াৰ পিছত আৰু সৌভিক দাদাৰ বিয়াৰ পিছত দেখাইছে মানে সি আনিব তোৰ বয়স হৈছে ছোৱালী আনিবলৈ ই মোক আজি কৈছে দেই মই থাকিম বোলে মমান থকা লাগে ছবিকে খেদি দিলে মোক গুচি যাম বুলি কৈছে হয় নহয় ক'লৈ গাৰ্লফ্ৰেণ্ডজনৰ নাম কি আছিলে ৰমিলা চমিলা গোটেইখিনি অৱস্থাই নাই এটা কথা শুনা তোমাৰ বিয়াত লেহেংগা পিন্ধিম বুলি ভাবিছিলো লেহেংগা পিন্ধি একদম পুৰা নাচিম তাৰপিছত কি হ'ল এতিয়া কি কেঞ্চেল হৈ গ'ল নেকি নাই এতিয়া মোক নিব নাই লেহেংগা কিনি নিদিয়া নে কি মই কিনি দিম তাই যদি গাড়ীত বমি নকৰিব মই বহুত ডাঙৰ বেমাৰ আছে মোৰ খুন্দিয়া গৈছে এই ক'তো যাব নোৱাৰে গাড়ীয়ে চাৰিয়ে বহি মাত্ৰ যাব পাৰিব বাইকত স্কুটিত হয় নহয় বাইকে স্কুটিয়ে কোনে কি কৰি আছে তই পেকিং কৰিছ নে নাই এবছৰৰ কাৰণে তই তহঁতক বুক কৰি দিলো আমাৰ এবছৰ হগা লাগি আছে আকৌ লাগিলে তুমি এবছৰ বুলি কৈ থৈ আহিছো এবছৰ সঁচাকে মই এবছৰ বুলিয়ে কৈছো পেকিং কি হ'ল ঘৰৰ পৰা খেদি 1.5 বছৰ বুলি কৈ থৈ আহিছো কাঁহীখন চাহ আৰু মাংসকণ আহিছেচোন ইমান কিপন বুলি ভবা নাছিলো মই লোকৰ ঘৰ চোফাত এইবিলাক নাপায় নহয় তই এখন চোফাত বহিছে ভৰি দিছে এখন চোফাত মই আনিছো এইবিলাক খিষ্টাচাৰ তাৰ লগত গৈ মই আনা হয় তাৰ লগত গৈ দেখিছ যিমান সাহস মোৰ আছে তাতকে বেছি কাকুৰ আছে চইচ কাৰ হয় তই কি বুজিবি চব মিলি আছে মানে ন কেনেকুৱা লাগিছে ইজ্জতটো কেনেকুৱা লাগিছে হ'ব দে এইটো কি আকৌ গুনাইছে হাতডাল যা নাই আশীৰ্বাদ দিছো বহুত ছোৱালী এজন লাইন মাৰে তোমাক তুমিও অলপ লাগি থাকা এতিয়া তোমাৰ বয়সটোৱে হৈছে ছোৱালীৰ লগত লগা কৈ ল ছোৱালীজনী অলৰেডি পটি গ'ল
পতি পতিগড় প্ৰতিগৰ কি খাই লৈছ এখন এইটো এতিয়া ভিডিঅ'ত দেখিলে নপতিব তই মই তামোল খাই আছো মই শিখৰ নাই খোৱা নাই খোৱা তামোল খাওঁ আৰু এইফালে পুৰা কাপোৰ চাপোৰ উলিয়াই লৈছে এইফালে চবি দিয়া গোটেই গডৰেজটো কাপোৰ লৈ লোৱা তুমি এক বছৰ থাকিব লাগিব আৰু তোৰ ঘৰ এতিয়া জাষ্ট এতিয়া ৰজহঁতৰ ঘৰলৈ যাওঁ ৰজহঁতৰ ঘৰত গৈ পেলাই তাইও পেকিং কৰিব গোটেই এবছৰৰ কাপোৰ লৈ ল তাৰপিছত বাকীখিনি হৈ থাকিব গোটেই গডৰেজটো দাঙি লৈ ল আমাৰ গাড়ীখনৰ ওপৰত লৈ ল বান্ধি দিম মই হ'ব হা চৰু মাৰিবি তই মোক ঐ ডাং কাটি তই সঁচাকে তই ডাং কাটি হৈ গৈ আছ চা মুখখন আৰু আমাৰ কুকিও পেকিং কৰিছে কি পেকিং কৰিলা বমি টেবলেট আৰু পানী বটল পান এখন এই আৰু কি কৰিব পাৰিব পেকিং গাইড যাব আৰু মই নোৱাৰো পান লাগিবই ভাই আৰু বমি টেবলেট লাগিবই লাগিব কিন্তু লগতে ছোৱালী চাব লাগিব কাৰ বিয়া কুকিৰ বিয়া পাখিহঁতৰহে পাখিৰ বিয়া পাখি কাকুৰ বিয়া আজি কাৰ বিয়া পাখিৰ বিয়া আৰু এতিয়া পাই গলো সি ৰজক হয় এতিয়া পাণ এখন দেখিছে কথা ক'ব পাখি তুমি পাদি আছা হজমলা এটা খোৱা হজম হ'ব আমি এতিয়া মানে বহুত ধেৰ কথা ক'ব লগা আছে মানে পাৰ্টি পুৰা বহি আছে পাৰ্টি হ'বলৈ আৰু এবছৰ কাৰণে বুক কৰি থৈছো তহঁতক দেই পেক চেক কৰিছ নাই এইটো ঘৰ সিয়া দাঙি লৈ যাব লাগিব তহঁতৰ গ'লে কাপ এখন আনিব লাগিব নহয় নালাগে তহঁতৰ গাড়ীৰ ওপৰত তোমালোকে গাড়ী চাবিয়ে কাণ খজোৱা নাই চাবি হা কি ওলাব আৰু এইফালে গাইজ পুৰা যোগা চোগা কৰি আছো এইফালে মই মোক কামত লগাই দি পেলাই বাকী কোনো নাই গোটেইখন একদম কি কৰি আছে ঠিক নাই মোক কামত লগাই কি কৰি আছে তহঁতে এইবিলাক হা যাব লাগে নে নালাগে কাপোৰ সোপা জাপি লওঁ বা একদম বুক কৰি দিলো বুলিয়ে তই মোক এনেকুৱা কৰিছ এতিয়া অকলে অকলে মাংস বনাই আছো গাইজ ভালে হৈছে বাৰু কিন্তু মানে কাপোৰটো অকমান হ'লেও খবৰ হ'ব লাগে এনেকুৱা খং উঠে ন তাৰ ওপৰত মানে বিয়াখন হ'বলৈ ওলাই আছে অকমান হ'লেতো ঠাণ্ডা ওলাই বেলেগৰ দেখিছ পিঁয়াজ কাটি দিয়ে কিবা কাটি দিয়ে তই কি কৰি দিছ অকলে অকলে মাংস বনাইছো কি লাগে তোক লিভাৰ পিচ খাব মন গৈছে খাব মন গৈছে বিয়াই হ'ব কি সহায় কৰিব বাচনতে ভুল হ'ল নেকি বাৰু মোৰ বাচনতে ভুল হ'ল নেকি বাৰু এইবিলাক কথা বিয়াখন সোনকালে ये बातें आगे ही समझने वाला था अभी समझ के कोई फायदा नहीं है বিয়াখন সোনকালে কৰি একো ভুল কৰা নাই দে একদম মজা হৈছে একদম মজা ধামাকা ব্লগ হ'ব বিয়াৰ পিছত গোৱা হ'ব তাৰপিছত পাছপৰ্ট বনাম তই মোক গোৱালৈ লৈ যাবি নাযাওঁ সেইটো ক গোৱা যাম গোৱাটো ইজি পাছপৰ্ট বনাই পেলাই দুইটা লৈ যাবি নে নাযাওঁ এই বেংক গোৱাখন ওচৰতে আছে যাবি নে নাযাওঁ লৈ দূৰত যাম পাছপৰ্ট বনাব লাগিব তই মোক গোৱালৈ লৈ যাবি নে নাযাওঁ যাম পাক্কা নেক্সট মাহত তেনেহ'লে ভালে বাচিছো আহা চুমা এটা লাগে মোক লাগে বুলিয়ে কৈছিলো মই গাইজ চকে দিম আকৌ তোক কিয় দিম আৰু এতিয়া বহুত মস্তি মজা কৰাৰ পিছত আহি গ'লো ভাত খাবলৈ মই পুৰা মানে অকণ ডাইটিঙত আছোতো গাইছ মানে কিয় জানে নাজানে ডাইটিঙত এটা কাৰণে আছো বহুত শকত হৈ গৈছো বোলে এইটো কাৰণে পুৰা ডাইটিং এই ৰজৰটো বা অভাৰ ডাইটিং তাই মানে ৰাতি নাখায়ে মানে এনেকুৱা ডাইটিং কৰিছে ৰাতি নাখালে গম পাবি আৰু এইফালে পুৰা চবে খাবলৈ লৈছে ইউটিউবৰ খায়ে দিলে খোৱা ডাইলগ এটা কাকুৱে নতুনকে শিকিছে কিবা বেলেগ এটা ক'ব বোলে আজি টেষ্ট এটা কৈ বেলেগ এটা ক'ব বোলে সেই ফচাই দিলে না কাকু ফচাই দিলে মোক কেলে কিয় কেনেকৈ বুলি নাই নোৱাৰে কি ক'বলৈ আৰু এইফালে কলপাই খাইছে ভাবিছো ভিডিঅ'টো সমাপ্ত কৰ বহুত দীঘল হ'ল আৰু হ'ব কাইলৈ কি হ'ব আকৌ হা কাইলৈ মোৰ কি হ'ব কাইলৈ বিয়া স্পেচিয়েল চব কৈ দে আজি ভিডিঅ'টোতে কালি মানুহে এক্সাইটেডে নহওক হ'ব কালি গম পাব আৰু কালি কি হ'ব গাইছ আজি তেনেহ'লে ভাবিছো ভিডিঅ'টো সমাপ্ত কৰি দিওঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব বাই বাই কৰি দিয়া চবে মোৰ ফালে বাই 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 1 লাখ লাইক কুকিবা বাই বাই তিনটা কমেণ্ট মোক যদি ভাল পায় তিনটা কমেণ্ট বাই বাই কৰি দিয়া এবাৰ বাই বাই